হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি মই আপোনালোকৰ লগত বহুত ইজি আৰু টেষ্টি ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আৰু ৰেচিপিটো কি হয় আপোনালোকেতো নিশ্চয় থাম্বনেইল চাই গম পাইছে, নহয়নে? আজি মই বনাম বুলি ভাবিছোঁ ব্ৰেডৰ কালাকন। বনাবলৈ বহুত ইজি হয়। তেতিয়াহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কেনেকৈনো বনাওঁ? এয়া মই প্ৰথমে এটা কেৰাহীত গাখীৰ দি লৈছোঁ। গাখীৰ মই 1.5 কাপমান দি লৈছোঁ। ডাঙৰ কাপে 1.5 কাপমান দি দিছোঁ। গাখীৰখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। এতিয়া মই ইয়াত একো নিদিওঁ। কিছু সময় ভালদৰে উতলাৰ পাছত মই কি কৰোঁ চাই থাকক। আৰু কিছু সময় ভালদৰে উতলাৰ পাছত মই ইয়াত দি দিছোঁ কেইপাতমান চেফ্ৰন কেইপাত দি পেলাই মই এইখিনি ভালদৰে লৰাই দিম আৰু গাখীৰখিনি ঘনাই লৰাই থাকিব। ছাইডবিলাকত লাগি থাকিব নিদিব। দি পেলাই এইখিনি পুনৰ উতলিবলৈ দিম মই। ব্ৰেডৰ কালাকনটো যে খাবলৈ বহুত বেছি টেষ্টি হয়, খালে আপোনালোকে গমেই নাপাব দোকানৰ পৰা কিনা নে ঘৰত বনোৱা। আৰু বনাবলৈও বহুত বেছি টান নহয়, সহজে হয়। সেইকাৰণে আজি ভাবিলোঁ আপোনালোকক দেখাওঁ, আপোনালোকে কেতিয়াবা বনাব পাৰিব। আৰু এয়া চাওকচোন গাখীৰখিনি উতলি আছে। গাখীৰখিনি উতলি মই একেবাৰে কম হ'বলৈ দিম। আৰু এইখিনি সময়তে মই ইয়াত দি দিছোঁ কেইটামান ইলাচি পাউডাৰটো হ'লে বেছি ভাল হয়, কিন্তু যিহেতু মোৰ ওচৰত বৰ্তমান ইলাচি পাউডাৰটো নাছিলে সেইকাৰণে মই গোটা ইলাচি দি দিছোঁ। আৰু এয়া দেখিছেনে গাখীৰখিনি উতলি এতিয়া অলপমান কমি আহিছে। আৰু এইখিনি সময়তে মই এটা বাতিত অলপমান ৰাখি দিম, বেলেগকৈ ৰাখি দিম। মই ইয়াত 1 বাতিমান ৰাখি দিছোঁ আৰু বাকী থকাখিনি পুনৰ উতলিবলৈ দিম। আৰু এয়া গাখীৰখিনি উতলি প্ৰায় কমি আহিছে। আৰু এইখিনি সময়তে মই ইয়াত দি দিছোঁ চেনি 1/2 কাপ দি পেলাই এইখিনি লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ 1 চামুচ পাউডাৰ মিল্ক দি পেলাই মই এইখিনি গোটেই ভালদৰে লৰাই দিছোঁ আৰু গোটাখিনি নোহোৱা কৰি দিছোঁ। এয়া চাওকচোন গাখীৰখিনি বহুতখিনি কমি আহিছে। কিছু সময় পিছতে এইখিনি হ'বই আৰু। এতিয়া এইখিনি প্ৰায় হৈয়ে আহিছে। কিমান গোটা হৈছে চাওকচোন আপোনালোকে। মই এতিয়া গেছটো অফ কৰি দিম। এতিয়া লৈছোঁ মই কেইখনমান ব্ৰেড আৰু ব্ৰেড কেইখনৰ মই চাৰিও চাইডটো এনেদৰে কাটি ল'ম। এয়া চাওকচোন মই কেনেদৰে কাটি লৈছোঁ। এনেদৰে কাটি ল'ম গোটেইকেইখন ব্ৰেডৰে।
আৰু এয়া মোৰ গোটেইকেইখন ব্ৰেড হৈ গ'ল, কাটি হৈ গ'ল। এতিয়া আহোঁ মুখ্য কামটোলৈ। ইয়াত মই এখন কাঁহী লৈ লৈছোঁ। কাঁহীখনত মই প্ৰথমে গোটা কৰি লৈছিলোঁ যে গাখীৰখিনি, সেইখিনি মই প্ৰথমে তাৰে অলপমান মই দি দিম। এনেদৰে মই দি দিম, দেখুওৱা ধৰণে চাৰিওফালে এনেদৰে লগাই দিম। আৰু এতিয়া মই ইয়াৰ ওপৰত এনেদৰে এখন এখনকৈ ব্ৰেড দি যাম। আৰু এতিয়া ব্ৰেড কেইখনৰ ওপৰত মই বেলেগকৈ যে গাখীৰখিনি ৰাখি দিছিলোঁ তাৰ পৰা অলপ অলপ এনেদৰে দি যাম, যাতে ব্ৰেড কেইখনে মানে গাখীৰখিনি টানি লয় আৰু ব্ৰেড কেইখন বস্তুটো মানে খাবলৈ ব্ৰেড নালাগিব তেতিয়া। আৰু এয়া মোৰ গোটেইখিনি হৈ গ'ল। আৰু এতিয়া মই কেইটামান আলমণ্ড কাটি ৰাখিছিলোঁ, সেইকেইটা সজাবৰ কাৰণে ইয়াৰ ওপৰত দি দিম। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছে ব্যৱহাৰ কৰিব পাৰে, এনেকুৱা নহয় যে আলমণ্ডে দিব লাগিব। আলমণ্ড মোৰ ভাল লাগে কাৰণে মই আলমণ্ড দিছোঁ, আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছে দিব পাৰে। আৰু যদিহে কেতিয়াবা ঘৰত একোৱেই নাথাকে, একো নিদিলেও কোনো কথা নাই, কিন্তু মই ভাল লাগিবৰ কাৰণে দি দিছোঁ। আৰু এতিয়া এইখিনি মই কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিম। আৰু এয়া মই কিছু সময় পিছত ফ্ৰিজৰ পৰা এইখিনি উলিয়াই আনিলোঁ। আৰু এতিয়া এইখিনি মই কালাকন্দ আকৃতিত কাটি ল'ম। আৰু হৈ গ'ল মোৰ ব্ৰেডৰ কালাকন্দ ৰেডি। একেবাৰে ইজি নহয়নে? আৰু শেষত কিন্তু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।